Welcome to my channel Let's Prepare. অসম টেটৰ বাবে প্ৰয়োজনীয় এটি চেপ্টাৰ মই আপোনালোকৰ বাবে এই ভিডিঅ'টোত লৈ আহিছোঁ সেইটো হৈছে অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ এই চেপ্টাৰটোৰ ওপৰত অসম টেটৰ বহুকেইটা প্ৰশ্নই অহা আমি দেখা পাই আহিছোঁ গতিকে এইবাৰ ইয়াৰ পৰাই নিশ্চিতকৈ কোৱেশ্চন আহিবই গতিকে আপোনালোকৰ হেল্প হোৱাকে মই এটা লিখনি তৈয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ ভিডিঅ' নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো আহক বেছি দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰত্যেক জাতিৰে নিজস্ব কিছুমান ভাষা আছে ভাষাৰ মাধ্যমেৰে জাতিৰ সাহিত্য গঢ়ি উঠে ভাৰতীয় গণৰাজ্যৰ উত্তৰ পূব ৰাজ্য অসমৰ প্ৰধান ভাষা আৰু সাহিত্য হৈছে অসমীয়া অসমীয়া সাহিত্যই হ'ল অসমীয়া সাংস্কৃতিক জীৱনৰ প্ৰতীক অসমীয়া ভাষা ভাৰতীয় আৰ্য গোষ্ঠীৰ ভাষা প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বিশেষেই ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টপূৰ্ব দশম একাদশ শতিকামানত অসমীয়া ভাষাৰ ৰূপ ল'বলৈ আৰম্ভ কৰে দশম শতাব্দী বা তাৰ আগতে থকা ভাষাৰ নিদৰ্শন বুলিবলৈ আমাৰ প্ৰাচীন শিলালিপি আৰু তাম্ৰ শাসনাৱলী বড়ৰ ভাষা সংস্কৃত আছিল সংস্কৃতেই আছিল ৰাজকীয় কাৰ্যৰ একমাত্ৰ মাধ্যম আদিম ভাষাৰ সংস্পৰ্শত আৰ্য ভাষাৰো কৌলিন্য হেৰুৱাই দ্ৰুত গতিত পৰিৱৰ্তনৰ পথত আগবাঢ়িল এই পৰিৱৰ্তনৰ ফলত যি প্ৰাকৃতৰ উদ্ভৱ হ'ল সিয়ে প্ৰাচ্য মাগধী বা কামৰূপী প্ৰাকৃত ৰূপে পৰিগণিত হয় কামৰূপী বা প্ৰাচ্য মাগধীৰ শেষ স্তৰত অৰ্থাৎ অপভ্ৰংশৰ স্তৰৰ কিছুমান নিদৰ্শন সংৰক্ষিত হৈ এতিয়াও আছে সেইবোৰ হ'ল ছয়জাগিৰিসমূহ গতিকে প্ৰাচীন কামৰূপত কথিত কামৰূপী প্ৰাকৃত আৰু উপভ্ৰংশৰ মাজেদি খ্ৰীষ্টীয় একাদশ শতিকামানত অসমীয়া ভাষাৰ বিকাশ সূচনাহে হয় পৰৱৰ্তী শতাব্দী দুটাত অসমীয়া ভাষাৰ বিকাশ হয় এইবাৰ চাওক অসমীয়া ভাষা ভাৰতীয় আৰ্য ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত আৰ্য ভাষাগোষ্ঠীক তিনিটা স্তৰত বিভক্ত কৰা হৈছে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নবীন ভাৰতীয় আৰ্য ভাষা যাক ইংৰাজীত অল্ড ইণ্ডো আৰিয়ান মিডিল ইণ্ডো আৰিয়ান আৰু নিউ ইণ্ডো আৰিয়ান বুলি কোৱা হয় প্ৰাচীন ভাৰতীয় আৰ্য ভাষাত বৈদিক আৰু সংস্কৃত ভাষা লোৱা হয় এইটো প্ৰথম স্তৰ বুলি কোৱা হয় অসমীয়া ভাষাৰ এই স্তৰকেইটাৰ পালি প্ৰাকৃত আৰু উপভ্ৰংশক ভাষাকেইটাই দ্বিতীয় স্তৰক অন্তৰ্ভুক্ত কৰিছে অৰ্থাৎ মধ্য ভাৰতীয় আৰ্য ভাষাক অন্তৰ্ভুক্ত কৰিছে আধুনিক কথিত আৰ্য গোষ্ঠীৰ ভাষাই তৃতীয় স্তৰত অন্তৰ্ভুক্ত হৈছে আৰু এইটো নবীন ভাৰতীয় আৰ্য ভাষাৰ ভিতৰত পৰে প্ৰাকৃতৰ আকৌ তিনিটা স্তৰ পণ্ডিতসকলে নিৰ্দেশ কৰিছে আদি প্ৰাকৃত মধ্য প্ৰাকৃত আৰু অন্ত প্ৰাকৃত ইয়াৰ উপৰিও প্ৰাকৃতৰ শেষ স্তৰ আছে অপভ্ৰংশ পাৰিপাৰ্শ্বিক অৱস্থা আৰু জনসাধাৰণৰ উচ্চাৰণৰ বৈশিষ্ট্য অনুসৰি বিভিন্ন অঞ্চলৰ প্ৰাকৃত ভাষাই কিছু বিভিন্নতা লাভ কৰিছে আঞ্চলিক প্ৰাকৃতক চাৰিটা ভাগত আকৌ ভাগ কৰা হৈছিলে পূৰ্বাঞ্চলৰ প্ৰাকৃতৰ নাম মাগধী মধ্যদেশৰ প্ৰাকৃতৰ নাম আছিলে সৌৰসেনী দক্ষিণ পশ্চিমাঞ্চলৰ প্ৰাকৃতৰ নাম মহাৰাষ্ট্ৰী উত্তৰ পশ্চিমাঞ্চলৰ প্ৰাকৃতৰ নাম আছিলে পৈশাচী মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য উপভ্ৰংশৰ চাৰিটা শাখা ডক্টৰ সুনীতা কুমাৰ চট্টোপাধ্যায়ে উল্লেখ কৰিছে এক নম্বৰতে কৈছিলে ৰাঢ় অৰ্থাৎ পশ্চিমবংগৰ যিটো উপভাষা দ্বিতীয়টো আছিলে বৰেন্দ্ৰ অৰ্থাৎ উত্তৰ মধ্য বংগৰ উপভাষা তৃতীয়টো আছিলে বংগ অৰ্থাৎ পূব বংগৰ উপভাষা আৰু চতুৰ্থটো আছিলে কামৰূপ অৰ্থাৎ অসমীয়া ভাষাৰ যিটো কথিত ভাষা প্ৰাচীন আৰ্য ভাষাৰ পৰা প্ৰাকৃতৰ মাজেদি অসমীয়ালৈ ৰূপান্তৰৰ ধাৰাটোক আকৌ তিনিটা বিষয়ৰ ক্ষেত্ৰত লোৱা হয় ধ্বনিৰ ক্ষেত্ৰত শব্দ আৰু ধাতুৰূপৰ ক্ষেত্ৰত আৰু পদ প্ৰয়োগৰ ক্ষেত্ৰত এইটো কথা মনত ৰাখিব যে আমাৰ প্ৰাচীন যিটো আৰ্য ভাষা এইটো প্ৰাকৃতৰ মাজেদি অসমীয়ালৈ ৰূপান্তৰিত হওঁতে ধ্বনি শব্দ ধাতুৰূপ আৰু পদ প্ৰয়োগৰ ক্ষেত্ৰত হোৱা দেখা যায় প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা অসমীয়ালৈ পৰিৱৰ্তন হোৱাৰ ধাৰাটো আছিল এনেধৰণৰ আমি এখন তালিকা প্ৰস্তুত কৰিছোঁ য'ত আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ এইটো আপোনালোকে চালে নিশ্চয়কৈ খুব বেছি ভালকৈ বুজি পাব বুলি মই আশা কৰোঁ প্ৰাচীন ভাৰতীয় আৰ্য ভাষা অৰ্থাৎ বেদ ব্ৰাহ্মণ আদিৰ ভাষাবিলাক আনুমানিক 1500 খ্ৰীষ্টপূৰ্বৰ পৰা 1600 খ্ৰীষ্টপূৰ্বলৈ আছিল এই দুটাক আকৌ দুটা ভাগত ভাগ কৰিছিলে এটা আছিলে সংস্কৃত আৰু আনটো আছিলে পালি আৰু প্ৰাচীন প্ৰাকৃত সংস্কৃত আছিলে 1600 খ্ৰীষ্টাব্দৰ পৰা আৰু পালি আৰু প্ৰাচীন প্ৰাকৃত আছিলে খ্ৰীষ্টপূৰ্ব 600 পৰা খ্ৰীষ্টাব্দ 200 লৈকে
ইয়াৰ পিছত পালি আৰু প্ৰাচীন প্ৰাকৃত দুটা ভাগত পাইছিলে। এইটো হ'ল মধ্য প্ৰাকৃত আৰু সাহিত্যিক বা নাটকৰ প্ৰাকৃত, যিটো 200 পৰা 600 খ্ৰীষ্টাব্দলৈকে পোৱা যায়। ইয়াৰ পিছৰ যিটো পৰিৱৰ্তন সেইটো আছিলে অপভ্ৰংশ, খ্ৰীষ্টাব্দ 600 পৰা 950লৈকে। আৰু এই অপভ্ৰংশকে আকৌ 4টা ভাগত ভাগ কৰিছে। ভাষাকেইটাৰ ভিতৰত আছিলে অসমীয়া, বঙলা, হিন্দী, উৰিয়া ইত্যাদি। খ্ৰীষ্টাব্দ 950ৰ পৰা বৰ্তমান পৰ্যন্ত এইটো ভাগ কৰা হৈছে। গতিকে ইয়াৰ পৰাই আমি অসমীয়া ভাষাটোৰ উৎপত্তি হোৱা বুলি ক'ব পাৰোঁ। গতিকে আমি অসমীয়া ভাষাটো উৎপত্তি হৈছিলে অপভ্ৰংশৰ পৰা, আৰু অপভ্ৰংশটো আছিলে পালি আৰু প্ৰাচীন প্ৰাকৃতৰ পৰা, আৰু এইটো আছে একেবাৰে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা। গতিকে এইটো আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে ডাইৰেক্টলি ক'ব লাগিলে আমি ক'ব পাৰিম যে অসমীয়া ভাষাটো প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা উদ্ভৱ হোৱা এটি ভাষা। এইবাৰ আমি অসমীয়া ভাষাৰ ক্ৰম বিৱৰ্তনৰ বিষয়ে অলপ জানি লওঁ। আমি সাহিত্যৰ বুৰঞ্জী আৰম্ভ কৰিব পাৰোঁ চৰ্যাপ গীতসমূহৰ ৰচনাৰ সময়ৰ পৰা। দৰাচলতে অসমীয়া সাহিত্যৰ বুৰঞ্জীক 3টা যুগত ভাগ কৰিব পাৰি: আদি যুগ, মধ্যযুগ, আধুনিক বা বৰ্তমান যুগ। প্ৰথম যুগটো আছিলে আদি যুগ। ইয়াৰ উদ্ভৱ কাল সাহিত্য, মানে সাহিত্যৰ আৰম্ভণিৰ কালটো হ'ল 950 খ্ৰীষ্টাব্দৰ পৰা 1300 খ্ৰীষ্টাব্দলৈকে। ইয়াতে চৰ্যাপদ আৰু মন্ত্ৰ সাহিত্যবিলাকৰ উদ্ভৱ হৈছিলে। সাহিত্যৰ মধ্যযুগক আকৌ 3টা ভাগত ভাগ কৰিছিলে: প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়। প্ৰথম পৰ্যায়টো প্ৰাক-শংকৰী যুগৰ সাহিত্য বুলি কোৱা হয়। এইটো 1300 খ্ৰীষ্টাব্দৰ পৰা 1490 খ্ৰীষ্টাব্দলৈকে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ দ্বিতীয় পৰ্যায়টো হ'ল শংকৰী যুগৰ সাহিত্য, যিটো 1491 খ্ৰীষ্টাব্দৰ পৰা 1700 খ্ৰীষ্টাব্দলৈকে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছৰ যিটো তৃতীয় পৰ্যায় সেইটো হৈছে উত্তৰ শংকৰী যুগৰ সাহিত্য, খ্ৰীষ্টাব্দ 1700ৰ পৰা 1830লৈকে এই সময়খিনি ধৰা হয়। ইয়াৰ পিছত আহিল বৰ্তমান যুগ, 1826ৰ পৰা বৰ্তমানলৈকে বৰ্তমান যুগক অন্তৰ্ভুক্ত কৰা হয়। এই যুগটোক আকৌ 4টা পৰ্যায়ত ভাগ কৰিছে। প্ৰথম পৰ্যায় আছিলে যেতিয়া মিছনাৰীসকলে সাহিত্যৰ আৰম্ভণি কৰিছিলে। এইটো আছিলে 1826 চনৰ পৰা 1830 চনৰ যিখিনি সময়, সেইখিনি সময়। দ্বিতীয় পৰ্যায়টো হেমচন্দ্ৰ গুণাভিৰামৰ কাল বুলি কোৱা হয়। সেইটো আছিলে 1870 চনৰ পৰা 1890 চনৰ সময়খিনি। তৃতীয় পৰ্যায়টো ৰোমান্টিক যুগ বা বেজবৰুৱাৰ যুগ বুলি কোৱা হয়, 1891 পৰা 1940 চনলৈকে। চতুৰ্থ পৰ্যায়টো হ'ল সাম্প্ৰতিক কাল, যিটো 1940ৰ পৰা বৰ্তমানলৈকে ধৰিব পাৰি। এতিয়া আমি এই যুগসমূহত কোন কোন কবি বা সাহিত্যিকৰ প্ৰভাৱ পৰিছিল সেই সম্পৰ্কে কিছু কথা জানি লওঁ। প্ৰাক-শংকৰী যুগত হেম সৰস্বতী, ৰুদ্ৰকন্দলী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু মাধৱ কন্দলীৰ লিখনিৰে অসমীয়া সাহিত্যৰ পৰিৱৰ্তন হৈছিলে বা উন্নতি হৈছিলে। শংকৰী যুগত শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী, ৰাম সৰস্বতী, ৰত্নাকৰ কন্দলী আদিৰ লিখনিৰে সমাজখনক এক নতুন সাহিত্যৰ সূচনা হৈছিলে। 1858 পৰা 1639 সময়খিনি বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ কাল বুলি ক'ব পাৰি। এই সময়খিনিত তেখেতে বৈকুণ্ঠনাথ ভট্টাচাৰ্যক আকৌ ভট্টদেৱ বুলিও কোৱা হয়, গীতা, ৰত্নাৱলী আৰু ভাগৱতক অনুবাদ কৰি তেওঁ এক সাহিত্যৰ নতুন ৰূপ দিব চেষ্টা কৰিছিলে, আৰু সেয়ে এখেতক অসমীয়া সাহিত্যৰ জনক বুলিও কোৱা যায়। ইয়াৰ পিছত বৰ্তমান যুগক আৰু 1830ৰ পৰা 70 চনলৈকে মিছনাৰী সাহিত্যৰ সময় আছিলে। মিছনাৰীসকলৰ অসমীয়া ভাষাৰ সাহিত্যৰ উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰিছিলে এই সময়ত। এইখিনি সময়ক আকৌ 2টা স্তৰত ভাগ কৰা হৈছে। এটা হ'ল প্ৰাক অৰুণোদয় স্তৰ, মানে অৰুণোদয়ৰ আৰম্ভণিৰ আগৰ সময়খিনি, আৰু পিছৰ কালটো আছিলে অৰুণোদয় স্তৰ। আত্মাৰাম শৰ্মা, কালিৰাম তামুলী ফুকন, বিশ্বেশ্বৰ বিদ্যাদীপ, মণিৰাম দেৱান, যদুৰাম ডেকা বৰুৱাসকলৰ লিখনি প্ৰাক অৰুণোদয় স্তৰত পাওঁ। অৰুণোদয়ৰ সময়খিনিত অৰুণোদয় মাহেকীয়া আলোচনীৰ জন্ম হয় এই অৰুণোদয় স্তৰত। অৰুণোদয় স্তৰত অৰুণোদয় মাহেকীয়া আলোচনীৰ জন্ম হৈছিল, আৰু এই আলোচনীখনৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যৰ এক নতুন দিশলৈকে লৈ গ'ল, আৰু যাৰ ফলত আমাৰ অসমীয়া সাহিত্যৰ বহুখিনি উন্নতি হৈছিলে। হাস্য ৰসাত্মক সাহিত্যৰ উদ্ভৱ হৈছিল হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ জৰিয়তে। 1835 পৰা 96 চনলৈকে হেমচন্দ্ৰ বৰুৱাই হাস্য ৰসাত্মক সাহিত্য
সাহিত্যৰ বৰঙণি দি থৈ গৈছে অসমীয়া সাহিত্য জগতলৈ আৰু তেখেতৰ পিছত 1837 পৰা 94 সময়খিনি গুণাভিৰাম বৰুৱাদেৱৰ সাহিত্যত হাস্য ৰসাত্মক সাহিত্য পোৱা যায় ৰমন্যাসৰ যুগ বুলি আকৌ কোৱা হয় 1889 চনৰ পৰা 1940 চনৰ সময়খিনিত এই সময়খিনিত অসমীয়া সাহিত্যৰ যিবিলাক লিখনি হৈছিল সেইবিলাক ৰমন্যাসৰ যুগৰ অন্তৰ্ভুক্ত কৰা হয় ইয়াৰ পিছত হৈছিল জনাকীৰ জন্ম জনাকী আলোচনীৰ জন্ম হৈছিল ইয়াৰ পিছত লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী ৰঘুনাথ চৌধুৰী হিতেশ্বৰ বৰবৰুৱা আদি কবিসকলৰ কবিতা আৰু কাব্যই অসমীয়া ভাষাৰ বিকাশ সাধন কৰিছিল পদ্মনাথ গোহাঞিবৰুৱা ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ লগতে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰধৰ বৰুৱাৰ নাটক আৰু বেজবৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামীৰ চুটি গল্পই অসমীয়া ভাষাৰ বিকাশ সাধন কৰি আহিছে এখেতসকলৰ লিখনি এখেতসকলৰ অসমীয়া ভাষাৰ প্ৰতি দিয়া অৱদান চিৰযুগমীয়া হৈ অসমৰ ৰাইজৰ মাজত সদায়তো থাকিবই এই যুগৰ সময়খিনি আমি যুগ যুগান্তৰলৈ আলোচনা কৰিয়েই থাকিব লাগিব অসম টেটৰ আহিবলগীয়া কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ ইয়াৰ ভিতৰত নিশ্চয়কৈ পৰিব বুলি মই ডাঠি ক'ব পাৰোঁ গতিকে আপোনালোকে এইখিনি ভালকৈ পঢ়ক ভালকৈ অধ্যয়ন কৰক সুফল নিশ্চয় পাব গতিকে আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ৰ সৈতে মই আহিম আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে ভালে থাকক কুশলে থাকক আৰু মোৰ ভিডিঅ'বিলাক চাই থাকক